হেল্ল' এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজিৰ ভিডিঅ'টোত দেখিব পাৰিছে আপোনালোকে, এয়া দেখিছেনে, এটা বিশেষ মিঠাই বনাইছোঁ মই। আৰু এয়া না কেক হয় না পেষ্ট্ৰি হয়, এবিধ মিঠাই হয়। গতিকে ভিডিঅ'টো শেষলৈকে চালে সকলো বুজি পাব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু একেবাৰে কম বস্তুতে মই আজিৰ মিঠাইবিধ বনাম ঘৰতে। গতিকে চাই থাকক ভিডিঅ'টো। আজি মিঠাইবিধ বনাবৰ কাৰণে মই প্ৰথমতে এয়া লৈ লৈছোঁ ক্ৰীম। আৰু কেকত যিটো ক্ৰীম আমি ব্যৱহাৰ কৰোঁ ডিপ ক্ৰীম, সেইটো ক্ৰীমকে লৈ লৈছোঁ। আৰু মই 1.5 কাপ লৈছোঁ ডাঙৰ কাপেৰে, যিকোনো বৰ্তন আপোনালোকে ল'ব পাৰে। আৰু এয়া হৈছে ক্ৰীম, দেখিছেনে ক্ৰীমখিনি ডাঠ হৈ গ'ল। ইয়াত যিকোনো ফ্লেভাৰ আপোনালোকে নিজৰ পচন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। ময়ো ইয়াত একেবাৰে অকণমান ফ্লেভাৰ ব্যৱহাৰ কৰিছোঁ, বাটাৰস্কচ ফ্লেভাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ষ্ট্ৰবেৰীও ব্যৱহাৰ কৰিব পাৰে বা যিকোনো ফ্লেভাৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে নিজৰ পচন্দ অনুসৰি। আৰু ক্ৰীমখিনি এতিয়া হৈ গ'ল মোৰ। এতিয়া মই ক্ৰীমখিনি অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম, দেখিছেনে। এতিয়া মই নেক্সট প্ৰচেছৰ কাৰণে কেৰাহী এখন গৰম কৰিছোঁ। আৰু তাতে মই দি দিছোঁ 1.5 কাপ পানী। আৰু মেজাৰমেণ্ট যিকোনো কাপেৰে কৰিব পাৰে, কথা নাই। তাৰপিছতে মই ইয়াতে দি দিম 1/2 কাপ চেনি। আৰু ভালকৈ গলাম, ধুনীয়াকৈ বইল কৰি যাম, একেবাৰে কম দি জুইটো তাৰমানে। আৰু এইখিনি হ'ব আমি যে মিঠাইবিলাকত ৰস পাওঁ যে খাবলৈ, ৰসগোল্লাত ৰস পাওঁ মিঠাইবিলাকত, এই তেনেকুৱাকৈ এইখিনি মানে আজিৰ মিঠাইখিনিত দিবলৈ ৰস বনোৱা হ'ব। ঠিক চেনিৰ চাচনি নবনিব, যিহেতু মই বেছি ডাঠ নকৰোঁ, পাতলকৈ ৰাখি দিম মই ৰসখিনি। মানে মিঠাইত যিমানখিনি পাতল ৰাখিব লাগে সিমানখিনি ৰাখি দিম। ইয়াত মই অকণমান দি দিছোঁ ইলাচি পাউডাৰ, তেতিয়া মানে ফ্লেভাৰ ধুনীয়া আহিব আৰু খুব ধুনীয়া গোন্ধ আহিব। আৰু ইয়াত দেখিছেনে এতিয়া বইল হ'ব ধৰিছে, যিহেতুকে কণ্টিনিউ লৰাই যাব লাগিব। আৰু শেষত গৈ পেলাই আধা হৈ যাব যেনিবা, কিন্তু ইমানখিনিও ডাঠ কৰিব নালাগে। এয়া দেখিছেনে এতিয়া কেনেকুৱা ধৰণে হৈ গৈছে। আৰু যিহেতু চেনি হয়, ঠাণ্ডা হ'লে গোটা বান্ধি যাব। গতিকে বেছি সময় নালাগে আৰু আমাৰ চেনিৰ এই প্ৰচেছটো কৰোঁতে তাৰমানে। এতিয়া আমাৰ হৈ গ'ল, এয়া দেখিছেনে, দেখিবলৈ কিন্তু পাতল নিচিনাই লাগিছে, কিন্তু ঠাণ্ডা হ'লে ডাঠ হৈ যাব অট'মেটিক। অলপ পাতলতে নমাই দিছোঁ। আৰু এতিয়া সৰুকৈ কেৰাহী এখন লৈছোঁ, আৰু তাতে মই এই চেনিৰ ৰসখিনি নমাই দিম। আৰু তাৰপিছতে মই ঠাণ্ডা হ'বলৈ দিম। প্ৰথমতে নৰ্মেল টেম্পাৰেচাৰত ঠাণ্ডা হ'ব দিম, তাৰপিছত মই ফ্ৰিজত ৰাখি থ'ম। তেতিয়া মানে ধুনীয়া ৰসগোল্লাত যিটো মানে গোন্ধ থাকে বা ৰসগোল্লাৰ যিটো ৰস থাকে, তেনেকুৱা ধৰণে হৈ যাব। এইখন দেখিছেনে মই লোহাৰ চেকনি লৈছোঁ। আৰু তাৰপিছতে এতিয়া মই চেকি দিম। ইয়াত কিবা কিবি থাকিবও পাৰে, গতিকে মই চেকি দিম ধুনীয়াকৈ। আৰু তাৰপিছতে মই এই কেৰাহীখন নৰ্মেল টেম্পাৰেচাৰত ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হোৱাৰ পিছত মই ফ্ৰিজত থৈ দিম। আৰু তাৰপিছতে দেখুৱাম কেনেকুৱা হয় আপোনালোকক। আৰু এতিয়া কেৰাহী এখন গৰম দিছোঁ, আৰু তাতে মই দি দিছোঁ চুজি। আৰু আজি মিঠাইখিনি মানে চুজিৰে বনিব, আৰু চুজি আৰু ক্ৰীমেৰে বনিব। লগতে গাখীৰ লাগিব আমাক। গাখীৰখিনিও মই গৰম হ'বলৈ দি দিছোঁ। এয়া দেখিছে কাষতে কেৰাহী এখনত মই গাখীৰ গৰম হ'বলৈ দি দিছোঁ। আৰু তাতেও মই দি দিছোঁ 1/2 কাপ চেনি গাখীৰখিনিত। তেতিয়া মানে ধুনীয়া মিঠা হ'ব। আৰু গাখীৰখিনিও মই কণ্টিনিউ লৰাই গৈ আছোঁ, চুজিখিনিও লৰাই গৈ আছোঁ। চুজিখিনি এনেকুৱাকৈ ভাজিব লাগিব যাতে ৰংচোৱা নহয়। আৰু খুব বেছি সময় ভাজিব নালাগে। আৰু চুজিৰ পৰিমাণটো মই কমকৈ লৈছোঁ, যিহেতু পাতল কৰিব লাগিব বস্তুখিনি। আপোনালোকে ভিডিঅ'টো চাই থাকিলে বুজি পাব যে কি বনাবলৈ গৈ আছোঁ বা কি হ'বলৈ গৈ আছে। এতিয়া মই দেখিছে চুজিখিনি এনেধৰণে ভাজি আছোঁ। আৰু চুজি হৈ গ'ল, ঠাণ্ডা হ'বলৈ দি দিছোঁ অলপ সময়ৰ কাৰণে। তাৰপিছতে কেৰাহীখন মই ওচৰত আনি দিছোঁ, যাতে আপোনালোকে ভালদৰে দেখে বা বুজি পায়। ইয়াতে মই চেনিখিনি দি দিছোঁ গাখীৰত, 1/2 কাপ চেনি দিছোঁ। মেজাৰমেণ্ট কাপ মানে যিটো লৈছিলোঁ চুজিৰ কাৰণে, সেইটো কাপেৰে 1/2 কাপ চেনি দি দিছোঁ। আৰু ইয়াত মই প্ৰায় 1/2 লিটাৰ গাখীৰ দি দিছোঁ, 1/2 লিটাৰ গাখীৰ। আৰু মই আমুল গাখীৰেৰে বনাম আজি মিঠাইটো, মানে টেষ্টি বনিব আৰু তেতিয়া, যিহেতু আমুল গাখীৰ ডাঠ হয়। আৰু ইয়াত মই পানী চানী একো ব্যৱহাৰ কৰা নাই। গাখীৰখিনি গৰম হ'বলৈ দিম। আৰু গাখীৰখিনি একেবাৰে উতল আহিব দিব নালাগে। উতল নাহোঁতে মানে ইয়াতে চুজিখিনি দিব লাগিব। দেখিছে ছাইডৰ পৰা অলপ অলপ উতল আহিব ধৰিছে, যিহেতুকে ইয়াতে মই এতিয়া চুজিখিনি দি দিম। চুজিখিনি দিওঁতে জুইটো একেবাৰে কমকৈ ৰাখিব লাগিব। আৰু একেবাৰে মানে
সোনকাল লৰাই দিব লাগিব, নহ'লে গোটা বান্ধি যাব। যিমান পাৰে সিমান তাৰমানে গাখীৰখিনি বেছি গৰম নহওঁতে চুজিখিনি দিবলৈ চেষ্টা কৰিব লাগে, কিন্তু গাখীৰখিনি কেঁচা থাকিলেও গোন্ধ ওলাব, যিহেতু এটা হিচাপত মানে গৰম কৰিব লাগিব। এতিয়া দেখিছেনে চুজিখিনি মানে অলপ ডাঠ হৈ গৈছিলে। মই এনেধৰণে হেতা এখনৰ সহায়ত এনেধৰণে ভাঙি দিছোঁ আৰু এতিয়া প্ৰায় আমাৰ চুজি হৈ গ'ল। মই গেছ অফ কৰি দিলোঁ আৰু তাৰপিছতে নেক্সট প্ৰচেছ এতিয়া মই আপোনালোকক দেখুৱাম। আৰু এয়া চাওক চুজিৰ মিশ্ৰণ কেনেকুৱা হৈছে। আৰু মিঠাইৰ কাৰণে, আজিৰ মিঠাইখিনিৰ কাৰণে আমাৰ চুজি একেবাৰে পাৰফেক্ট বনি গৈছে। এতিয়া মই 2খন কাঁহী লৈছোঁ, কিন্তু 2খন কাঁহী দৰকাৰ নহ'লে এখন কাঁহীতে হৈ গ'ল। আৰু চুজিৰ মিশ্ৰণখিনি মই ইয়াতে দি দিছোঁ। দেখিছেনে কেনেকুৱা পাতল বনিছে। এনেই আমি ইভাগে চুজিৰ বৰফি চৰফি বনাই খাই থাকোঁ, কিন্তু সেইটো বস্তুৰ কাৰণে মানে চুজিখিনি ডাঠ হ'ব লাগে। যিহেতু মই ভাবিছিলোঁ 2খন কাঁহী লাগিব, কিন্তু শেষত গৈ নালাগিলে গৈ মই এখনত অকণমান ঠাণ্ডা হ'বলৈ দি দিছোঁ। আৰু এইখন কাঁহীত মই চুজিখিনি এতিয়া সমান কৰি দি দিম আৰু চামুচখনৰ সহায়ত দেখিছে ভিডিঅ'ত আপোনালোকে কেনেকুৱা ধৰণে মই দি দিছোঁ। আৰু এনেকুৱাকৈ আমি চুজিৰ বৰফি বনাই খাওঁ, কিন্তু এইটো অলপ বেলেগ ধৰণৰ মিঠাই বনিব আজি। খাবলৈ কিন্তু বহুত টেষ্টি পালোঁ দেই, আৰু খুব ধুনীয়া ফ্লেভাৰ আহে, যিহেতু ফ্লেভাৰ দি দিছোঁ। গৰম যে, গতিকে চামুচখন ওলাই গৈছে বাৰে বাৰে। আৰু এতিয়া মই এনেধৰণে চামুচখনৰ সহায়ত চুজিখিনি সমান কৰি যাম। আৰু ইমান ডাঠ বাৰু নালাগে, যিহেতু পাতল হৈ গ'ল, গতিকে এখন কাঁহীতে আহিব মোৰ গোটেইখিনি চুজি। আৰু মই এতিয়া ইয়াতে গোটেইখিনি চুজি দি দিম আৰু ধুনীয়াকৈ সমান কৰি ল'ম। তাৰপিছতে মই চুজিখিনি ফ্ৰিজত ৰাখি দিম। এয়া দেখিছেনে সমান হৈ গ'ল। আৰু প্ৰায় 1-1.5 ঘণ্টা ফ্ৰিজত থোৱাৰ পিছত মই ফ্ৰিজৰ পৰা উলিয়ালোঁ। আৰু এতিয়া মই ইয়াতে প্ৰথমতে ক্ৰীমখিনি যে গলাই মানে বনাই থৈ দিছিলোঁ, ফ্ৰিজত থৈ দিছিলোঁ ক্ৰীমখিনি। আৰু এটা কথা লক্ষ্য ৰাখিব, আমি কেকত যিটো ক্ৰীম দিওঁ নহয়, সেইটো ক্ৰীমেৰে বনাইছোঁ হয়, কিন্তু ক্ৰীমটো মানে ইমান ডাঠ ৰাখিব নালাগে, অলপ পাতলোৱা টাইপত ৰাখিব লাগে, তেতিয়াহে মিঠাইটো খাবলৈ ভাল লাগিব। নহ'লে মানে কেক খোৱা নিচিনা লাগিব বা পেষ্ট্ৰি খোৱা নিচিনা লাগি যাব। গতিকে ক্ৰীমটো মই অলপ গলিব দিছোঁ, অলপ সময়ৰ কাৰণে বাহিৰত ৰাখি দিছোঁ। আৰু তাৰপিছতে এতিয়া মই নেক্সট প্ৰচেছ কৰিছোঁ। ক্ৰীমটো তাৰমানে ইমান ডাঠ ৰাখিব নালাগে। কেকত যেনেকুৱাকৈ ফুলৰ কাৰণে আমি ডাঠকৈ ক্ৰীমটো ৰাখোঁ, তেনেকুৱাকৈ ৰাখিব নালাগে। আৰু এতিয়া দেখিছেনে খুব ধুনীয়াকৈ মই সমান কৰি দিলোঁ ক্ৰীমখিনি দি। ওপৰৰ লেয়াৰটো পূৰা মই ক্ৰীমেৰে ভৰাই দিলোঁ, আৰু তলৰ লেয়াৰটোত আছে আমাৰ চুজি। আৰু এতিয়া মই ইয়াতে ওপৰতে ডেকোৰেশ্যনৰ কাৰণে আৰু টেষ্টিৰ কাৰণে, মানে টেষ্টি হ'বলৈ বুলি ইয়াতে মই দি দিছোঁ কাজু। আপোনালোকে যিকোনো বস্তু দিব পাৰে। আৰু আচলতে ইয়াতে মানে গোলাপৰ পাহিখিনি মেইন জৰুৰী বস্তু আছিলে। ইয়াতে গোলাপৰ পাহি দিব লাগিছিলে, ৰঙা যিটো গোলাপ ফুল হয় সেইটো ফুলৰ পাহি দিব লাগিছিলে। মই আপোনালোকক মিছা কথা নকওঁ, যিহেতু মই বস্তুখিনি বনাইছোঁৱে। দেখিছেনে ইয়াতে মই কাজুখিনি দি দিলোঁ, আৰু এতিয়া অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু এয়া চাওক আমাৰ বাবুৰ ডেকোৰেশ্যন সি কৰিছে, মানে সিও দেখুৱাইছে। আৰু এতিয়া মই ইয়াতে গোলাপৰ পাহি যিহেতু মই নাপালোঁ, বহুত বিচাৰিলোঁ কিন্তু মই নাপালোঁ, গতিকে এয়া মই বেলেগ এটা ফুলৰে পাহি মানে দি দিছোঁ। কিন্তু এই ফুলৰ পাহিটো খাব নোৱাৰি, মই খালি অকল ডেকোৰেশ্যনৰ কাৰণে দি দিছোঁ। পিছত মই আঁতৰাই দিছোঁ। আপোনালোকে কাটোতে মানে দেখিলে, ভিডিঅ'টো প্ৰথমতে দেখিলে মই ফুলৰ পাহিকেইটা আঁতৰাই দিলোঁ। কিন্তু গোলাপৰ পাহি যদি দিব পাৰিলোঁহেঁতেন বা দিওঁ, তেতিয়াহ'লে মানে খাব পাৰি। মই যিহেতু গোলাপৰ পাহি বিচাৰি নাপালোঁ, মানে যিটো আমাৰ গছত লাগি থাকে গোলাপ ফুল, সেইটো পাহি লাগিছিলে, নাপালোঁ। আৰু এতিয়া মই ডেকোৰেশ্যনৰ কাৰণে মানে বেলেগ ফুলৰ পাহিকে দি দিছোঁ, ভালকৈ ধুই লৈ পেলাই দি দিছোঁ। কিন্তু খোৱাৰ আগে আগে মই পাহিকেইটা আঁতৰাই দিম। আৰু আজিৰ মিঠাইটো কেনেকুৱা লাগিলে জনাব। খাবলৈতো আমি বহুত টেষ্টি পালোঁ, একেবাৰে টেষ্টি পালোঁ। আৰু ইমান ছফ্ট নহয়, খুব ধুনীয়া লাগিলে। নতুন এটা সোৱাদ পালোঁ, নতুন এটা জুতি ল'লোঁ। আৰু গতিকে মই আশা কৰিছোঁ আপোনালোকেও বনাওক এনেকুৱা ধৰণে। আৰু আলহী আহিলে তৎক্ষণাত বনাই দিব পাৰি এনেধৰণে। আৰু চেনিৰ ৰসখিনি যে বনাইছিলোঁ, এয়া দেখিছেনে কেনেকুৱা ডাঠ হৈ গৈছে। মিঠাইৰ ৰস যেনেকুৱা মানে তেনেকুৱা হৈ গৈছে। এতিয়া মই আপোনালোকক কাটি দেখুৱাম কেনেকুৱা হৈছে। কেকটো কাটিলে ক্ৰীমটো টাইট হৈ থাকে, ইয়াতে ক্ৰীমটো ইমান টাইট হৈ নাথাকে, ঢিলা হৈ থাকে। মিঠাইটো তেতিয়াহে মানে খাবলৈ আচল টেষ্টটো আহে। আৰু এয়া চাওক, ৱাও। আৰু এতিয়া মই ইয়াতে দি দিম এয়া চেনিৰ যিটো ৰস বনাইছিলোঁ, মিঠাইৰ ৰস, অকল মই ডেকোৰেশ্যনৰ কাৰণে দিছোঁ দেই পাহিকেইটা, আঁতৰাই দিম খোৱাৰ আগতে। আৰু এয়া চাওক, ইয়াতে মই মিঠাইৰ ৰস অলপ দি দিছোঁ।
আৰু তাৰপিছতে চাওক এয়া ৱাও খাম খাম লাগি গৈছে দেই আকৌ এবাৰ যিহেতু খালোঁৱে আগতে ভিডিঅ'টো আজিহে এডিট কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে এয়া দেখিছেনে মই গিলাচতো ধুনীয়াকৈ সজাইছোঁ ফুলৰ পাহি দি পেলাই গিলাচতো এনেকৈ আলহীক দিব পাৰে এইকেইটা কিন্তু একেবাৰে অকণ অকণ গিলাচ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নতুন এটা ভিডিঅ'ৰ সৈতে বহুত সোনকালে লগ পাম আজিলৈ ইমানেই বাই বাই